ভাৰতীয় মূলৰ ভূতৰ ফিল্ম বুলি ক'লে আমাৰ সকলোৰে টোপনি কাহিনীয়ে প্ৰথমখন ফিল্মেই আছিল ভুল ভুলেয়া। এই ফিল্মখন মোৰ পাৰ্চনেলি প্ৰিয় ফিল্ম আছিল। কিন্তু আপুনি জানেনে এই ফিল্মখনৰ যি মেইন কেৰেক্টাৰ, হয় মই মঞ্জলিকা বা চন্দ্ৰমুখীৰ কথাই কৈছোঁ। তেওঁৰ কাহিনী ফিল্মখনত দেখুৱাতকৈ বহুত বেছি ভয়ানক আছিল। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ নাম হৈছে সুজিত আৰু মই আপোনালোকক ৰহস্য টিভি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰায় 150 বছৰ আগৰ কথা, কেৰেলাৰ ট্ৰাভানকোৰ কিংডমত এজন ৰজা আছিল আৰু ৰজাজন বহুত শক্তিশালী আৰু নাম থকা ৰজা আছিল। ৰজাৰ 3গৰাকী ৰাণীও আছিল আৰু তাৰ উপৰিও ৰজাৰ বহুতো চাকৰ-চাকৰণীও আছিল। যিহেতু তেওঁ এজন ৰজা আছিল, যাৰ বাবে তেওঁৰ মনত ভয় চিন্তা এইবোৰ থকাটো স্বাভাৱিক। আৰু এইবোৰৰ পৰা অলপ শান্তি পাবলৈ তেওঁ সিদ্ধান্ত ল'লে যে তেওঁ ভাৰত ভ্ৰমণলৈ যাব, সমগ্ৰ ভাৰতখন ঘূৰিব ফুৰিব আৰু মনটো অলপ শান্তি পাব। তেনেকৈ ভাবি তেওঁ এদিন নিজৰ ঘোঁৰাত বহি ভাৰত ভ্ৰমণলৈ ওলাই গ'ল। তেওঁ ঘূৰি ঘূৰি কেৰেলাৰে ওচৰত এখন ঠাই গৈ পায় আৰু তাত তেওঁ এজনী সুন্দৰ মনোমোহা ভৰ যৌৱনেৰে ভৰা ছোৱালী দেখা পাইছিল। ছোৱালীজনীক দেখাৰ লগতে ৰজাই তাইৰ প্ৰেমত পৰি গৈছিল। যেতিয়াই ৰজাই ছোৱালীজনীৰ বিষয়ে আৰু অলপ গভীৰভাৱে জানিব বিচাৰিলে, তেতিয়া তেওঁ গম পালে যে ছোৱালীজনীৰ নাম নাগবল্লী আৰু ছোৱালীজনী দেখাত যিমান ধুনীয়া তাতকৈ ধুনীয়া তাই নৃত্যও কৰে। ৰজাই সেইদিনাখনেই ভাবি লৈছিল যে আজিয়েই তাইক বিয়াৰ প্ৰস্তাৱ দিব। যেতিয়াই ৰজাই নাগবল্লীৰ ওচৰত গৈ বিয়াৰ প্ৰস্তাৱ দিছিল, তেতিয়াই নাগবল্লীয়ে মনা কৰি দিছিল, কাৰণ নাগবল্লীয়ে তেওঁৰ লগতে নাচা এজন নৰ্তকীক ভাল পাইছিল। ৰজাক যেতিয়া নাগবল্লীয়ে মনা কৰি দিলে, তেতিয়া ৰজাই নিজৰ মনত বহুত আঘাত পাইছিল আৰু ভাবিছিল যে এগৰাকী সামান্য ছোৱালী হৈ এজন ৰজাক কেনেকৈ মনা কৰিব পাৰে। ৰজাই এইটো জেদ ধৰি লৈছিল যে নাগবল্লীক তেওঁ যেনেকৈ হ'লেও বন্দী কৰি নিজৰ ৰাজ্যলৈ লৈ যাব আৰু তাত তাইক চাকৰণী হিচাপে ৰাখিব। যিহেতু ৰজাজন এজন নাম থকা ৰজা আছিল, যাৰ বাবে নাগবল্লীক তেওঁ ধৰি বান্ধি নিজৰ লগত নিজৰ ৰাজ্যলৈ লৈ যায় আৰু লৈ গৈ থাকোঁতে ৰাস্তাতে ৰজাৰ নাগবল্লীৰ প্ৰতি দয়া উপজিছিল, যাৰ বাবে ৰাজসভাত তেওঁক সকলোৰে আগত চাকৰণী হিচাপে চিনাকি নিদি এজন ভাল নৰ্তকী হিচাপে চিনাকি দিছিল আৰু লগতে এইটোও কৈছিল যে আজিৰ পৰা নাগবল্লীয়ে ৰাজসভাত সকলোৰে আগত নৃত্য কৰি সকলোৰে মন মোহিব। এতিয়া নাগবল্লীক লগ পাই সকলো মানুহে ভালো পাইছিল। এনেকৈ দিনবোৰ পাৰ হৈছিল, কিন্তু নাগবল্লীৰ মনত এইটো বহি গৈছিল যে তেওঁৰ লগত তেওঁৰ প্ৰেমী নাই। তেওঁ এদিন কেনেবাকৈ হ'লেও নিজৰ প্ৰেমীলৈ এইটো বাৰ্তা পঠায় যে তুমি ইয়ালৈ আহি যোৱা, আৰু প্ৰেমিকজনেও কিবা এটা চাল কৰি ৰাজ্যত সোমাই ৰজাৰ বিশ্বাস জিকিছিল। আৰু এতিয়া ৰাজসভাত প্ৰেমিক আৰু প্ৰেমিকাই অৰ্থাৎ নাগবল্লী আৰু নাগবল্লীৰ প্ৰেমিকে একেলগে নৃত্য কৰিছিল। কিন্তু এই প্ৰেমৰ কথা ৰজাই জনা নাছিল। তাৰ পিছত ৰজাই এদিন ভাবিলে যে এইবাৰ তেওঁ নাগবল্লীক ৰাজসভাৰ সকলোৰে আগত বিয়াৰ প্ৰস্তাৱ দিব। যেতিয়া ৰজাই সকলোৰে আগত নাগবল্লীক বিয়াৰ বাবে সুধিছিল, তেতিয়াই নাগবল্লীয়ে চিধা চিধা মনা কৰি দিছিল। ৰজাৰ এইটো কথা হজম নহল, কাৰণ তেওঁ এজন বহুত ডাঙৰ ৰজা আছিল আৰু নিজৰ ৰাজসভাৰ ভিতৰত এজনী সাধাৰণ ছোৱালীক বিয়াৰ প্ৰস্তাৱ দিয়া আৰু ছোৱালীজনীয়ে মনা কৰি দিয়া, এয়া এজন ৰজাৰ বাবে বহুত ডাঙৰ অপমান আছিল। এদিন ৰাতিৰ কথা, নাগবল্লী আৰু তাইৰ প্ৰেমিকে এইটো কথা পাতি আছিল যে তেওঁলোকে ইয়াৰ পৰা ৰাতিয়ে ৰাতিয়ে পলাই যাব আৰু বেলেগ ক'ৰবাত গৈ নিজৰ জীৱন সুখেৰে কটাব। যেতিয়া দুয়োটাই এই সিদ্ধান্ত ল'লে আৰু পলাবলৈ চেষ্টা কৰিলে, তেতিয়াই ৰজাই সিহঁত দুটাক দেখা পাইছিল আৰু এইবাৰ সিহঁতক ৰজাই ক্ষমা কৰা নাছিল। নাগবল্লীৰ প্ৰেমিকক ৰজাই ধৰি লৈ গৈ এটা কোঠাৰ ভিতৰলৈ লৈ যায় আৰু তাৰ শৰীৰক টুকুৰা টুকুৰকৈ কাটি পেলাইছিল। নাগবল্লীকো চোঁচৰাই লৈ গৈ ৰাজসভাৰ বাহিৰ কৰিছিল আৰু ঢোল নেগেৰা পিটি সকলো ৰাজ্যৰ মানুহক একগোট কৰি সকলোৰে আগত নাগবল্লীক জিন্দা জিন্দা জ্বলাই দিছিল। এতিয়া এই ঘটনা হোৱাৰ পিছত ৰাজ্যখনত এটা বিশেষ শান্ত পৰিৱেশ বিয়পি পৰিছিল আৰু কেইদিনমানৰ পিছত এটা বিশেষ উৎসৱ আহিও আছিল, যাৰ নাম আছিল দুৰ্গা অষ্টমী। দুৰ্গা অষ্টমীৰ দিনাৰ কথা, ৰজাই যেতিয়া নিজৰ কোঠাত শুই আছিল, তেতিয়া তেওঁ এইটো অনুভৱ কৰিছিল যে নাগবল্লীৰ যি কোঠা আছিল তাত কোনোবা ছোৱালী মানুহে ঘুংৰু পিন্ধি নাচি আছিল। যেতিয়াই ৰজাই কোঠাটোৰ ফালে যায়, তাত কোনো মানুহক তেওঁ দেখা পোৱা নাছিল। এনেকৈ দিনবোৰ বাগৰিছিল আৰু এই ঘটনা বাৰে বাৰে হ'ব লৈছিল। আৰু এতিয়া ৰজাৰ যি সৈনিকবোৰ আছিল, সিহঁতেও তাত কোনোবা মাইকী মানুহক ঘুংৰু পিন্ধি আৰু লগতে নাগবল্লীৰ কাপোৰ পিন্ধি নাচি থকা দেখা পাইছিল। আৰু তাৰ পিছতে ৰাজ্যখনত এইটো বিয়পি গৈছিল যে নাগবল্লীৰ আত্মা আকৌ ঘূৰি আহিছে আৰু তাই এতিয়া ৰজাক খুদাই নেৰে। আৰু ৰজায়ো এইটো কথা ক'ৰবাত গম পাইছিল যে সেয়া নাগবল্লী আছিল, কাৰণ ঘুংৰু পিন্ধি নাচি থকা তেওঁ শুনিছিল, কিন্তু তাত কাকো তেওঁ দেখা পোৱা নাছিল। তেনেকৈ ৰজাই পুৰোহিত এজনক এই বিষয়ে কোৱাত পুৰোহিতজনে ৰজাজনক এইটো কৈছিল যে আপুনি যিমান সোনকালে হয় এই ৰাজ্যখন এৰি গুচি যাওক আৰু কোনোবা বেলেগ এখন ঠাইত নিজৰ ৰাজ্য পাতি লওক, নহ'লে এই ছোৱালীজনীয়ে আপোনাৰ লগতে আপোনাৰ পৰিয়ালো শেষ কৰি দিব। তাৰপিছত ৰজাই পুৰোহিতজনৰ কথা মানি সেই ৰাজ্য এৰি বেলেগ এখন ঠাইলৈ গুচি গ'ল। আচ্ছা, এয়াতো আছিল 150 বছৰ আগৰ কথা, কিন্তু মই যদি
যদি আপোনাক কওঁ যে 150 বছৰৰ পৰা এই ঘটনা সদায় চলি আহিছে তেন্তে আপুনি বিশ্বাস কৰিবনে? আজিৰ দিনত এই ঠাইখিনি কিছু এনেকুৱা দেখা যায় আৰু ইয়াৰ ওচৰে পাজৰে থকা মানুহখিনি এইটো কয় যে ইয়াত ৰাতি হলে কোনোবা মাইকী মানুহে নাচা আৰু গান গোৱা তেওঁলোকে শুনে আৰু নাজানে কিয় দুৰ্গাষ্টমীৰ দিনাখন এই ঘটনাবোৰ বেছি হ'বলৈ ধৰে। এইবোৰ আজিও এক ৰহস্যৰ মাজতে সোমাই আছে। আজিৰ কাহিনী বন্ধুসকল ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকৰ লগত এনেকুৱা কিছুমান ভৌতিক ঘটনা ঘটি গৈছে তেন্তে মোক ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ জৰিয়তে ক'ব পাৰিব, যাক মই কাহিনী ৰূপে এই চেনেলটোৰ জৰিয়তে সকলোৰে আগত দাঙি ধৰিম। আজিলৈ ইমানেই, ধন্যবাদ।